নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো আজি মই মাঘ বিহু মেকআপ লুকটো লৈ আহিছো আশা কৰো আপোনালোকৰ এই লুকটো ভাল লাগিব এই মেকআপ লুকটো মই বহুত সিম্পল ৰাখিছো যাতে সকলোৱে এই লুকটো কৰিব পাৰে তেন্তে চাও হক এই লুকটো মই কেনেকৈ কৰিছো কিন্তু তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল বাটনটো ক্লিক কৰি লব যাতে মই নতুন ভিডিও আপলোড কৰিলে আপোনালোকে নটিফিকেশন পাই যায় তেন্তে আহক আৰম্ভ কৰো মুখখন ময়শ্চাৰাইজ কৰিবলৈ মই বায়োটিকৰ মৰ্নিং নেক্টাৰ ভিজিবলি ফ্ললেছ ময়শ্চাৰাইজাৰ লগাইছো তাৰ পিছত মই আইব্ৰো আউটলাইন কৰিবলৈ মিস ক্লিয়াৰ আইব্ৰো পেন্সিল লৈছো ব্ল্যাক শেডত আৰু ভালকৈ আউটলাইন কৰি লম আৰু লগতে থকা ব্ৰাছ ডালেৰে ফনিয়াই লম যাতে ইভেনলি গুটেই শেডটো ডিস্ট্ৰিবিউট হৈ যায় আইব্ৰো ফিল কৰিবলৈ মই এডিএছৰ ব্ৰাউন আৰু ব্ল্যাক আইব্ৰো পাউডাৰ লম আৰু লগতে অহা এঙ্গুলাৰ ব্ৰাছ ডালেৰে ভালকৈ ব্লেন্ড কৰি পেলাই ফিল কৰি লম হেখত এডাল স্পুলি ব্ৰাশেৰে ফনিয়াই লম ভালকে যাতে গুটেই শেডবোৰ ইভেনলি ডিস্ট্ৰিবিউট হৈ যায় আৰু এটা নেচাৰেল ফিনিশ আহে আইশ্যাডো বেস হিচাপে মই মেবেলিন এজ ৰিভাইন কনসিলাৰ মিডিয়াম শেড লৈছো আৰু আইলিড আৰু আন্ডাৰ আই এৰিয়াত মই লগাই লম আৰু আঙুলিৰে ভালকৈ ব্লেন্ড কৰি লম কনসিলাৰটো সেট কৰিবলৈ মই লৰিয়েল পেৰিছ মেট মেজিক অল ইন ওয়ান কম্পেক্ট পাউডাৰ লৈছো মোৰ শেড হৈছে গোল্ডেন আইভৰি আৰু এডাল পাউডাৰ ব্ৰাশেৰে মই ভালকৈ লগাই পেলাই সেট কৰি লম এতিয়া আইশ্যাডোৰ কাৰণে SFR Earth 12 কালাৰ আইশ্যাডো 03 প্যালেট লৈছো আৰু এই লাইট ব্ৰাউন শেডটো লৈ পেলাই এডাল ব্লেন্ডিং ব্ৰাশেৰে সোৱাইপিং মোশনত ব্লেন্ড কৰি পেলাই লগাই লম তাৰ পাছত এডাল হৰু ব্লেন্ডিং ব্ৰাশেৰে ডাৰ্ক ব্ৰাউন শেডটো ব্লেন্ড কৰি পেলাই লগাই লম যাতে ক্ৰিজটো আৰু স্পষ্ট লাগে এতিয়া এই পিংক শেডটো লৈছো আৰু আঙুলিৰে মই আইলিডত লগাম আৰু লাষ্টত এডাল ব্লেন্ডিং ব্ৰাশটো লগাই পেলাই ভালকৈ ব্লেন্ড কৰি লম যাতে একো হাৰ্শ এজ নাথাকে এতিয়া মিস ক্লিয়াৰ ওয়াটাৰপ্ৰুফ কোল এণ্ড কাজল লৈ পেলাই মই আপাৰ আৰু লোৱাৰ ওয়াটাৰ লাইনত লগাম আৰু একে কাজলটো মই আপাৰ লেশ লাইন আৰু লোৱাৰ লেশ লাইনটো লগাই লম আৰু এটা স্পঞ্জ এপ্লিকেটৰ দি পেলাই স্মোক আউট কৰি লম আইলেশ কালাৰ দি পেলাই লেশ কেডাল কাৰ্ল কৰি লম আৰু মেবেলিন দ্য কলছাল ভলিউম এক্সপ্ৰেছ মাস্কাৰা লগাই পেলাই আপাৰ লেশত লগাই লম এতিয়া মুখখন প্ৰাইম কৰিবলৈ লেকমে এবছলিউট ব্লাৰ পাৰফেক্ট প্ৰাইমাৰ লৈছো আৰু মুখত লগাই পেলাই হাতেৰে ব্লেন্ড কৰি লম মেবেলিন এজ ৰিভাইন কনসিলাৰ লৈ পেলাই মই মুখত লগাই লম যত আনইভেন স্কিন টোন আছে আৰু ফোৰহেড নোজ ব্ৰিজ আৰু আন্ডাৰ আই এৰিয়াটো লগাইছো যাতে অলপমান হাইলাইট হৈ যায় এতিয়া মই লৈছো লেকমে 925 সিসি ক্ৰীম বেজ শেড আৰু ডট কৰি পেলাই গুটেই মুখত লগাই লম আৰু হাতেৰে ব্লেন্ড কৰি লম ফাৰ্ষ্টত এটো বহুত বগা নিচিনা লাগে লগালে কিন্তু ভালকৈ সেট হৈ যোৱা পিছত নেচাৰেল ফিনিশ আহে এটো বহুত হাই কভাৰেজ নিদিয়ে ইনে নেচাৰেল ৰেগুলাৰ ওয়্যাৰৰ কাৰণে ঠিক হয় কনসিলাৰ সিসি ক্ৰীমটো লৰিয়েল পেৰিছ মেট মেজিক কম্পেক্ট দি পেলাই সেট কৰি লম আৰু এটো মই এডাল পাউডাৰ ব্ৰাশেৰে গুটেই মুখত ভালকৈ লগাই লম এতিয়া সুইস বিউটি ব্লাশ এণ্ড হাইলাইটাৰ 03 প্যালেট লৈছো আৰু এডাল ব্লাশ ব্ৰাশেৰে এই পিংক শেডটো মই গালত লগাই লম হাইলাইটিং কৰিবলৈ মিস ক্লিয়াৰ শিমাৰ ব্ৰিক 03 প্যালেটৰ ওপৰৰ শেডটো লৈছো
আৰু আঙুলিৰে নোজ ব্ৰিজ, চিক বনছ, ফৰহেড, কিউপিছ বো চিনত লগাম আৰু এডাল সৰু ব্ৰাছেৰে ব্ৰো আৰ্চ আৰু ইনাৰ আই কৰ্নাৰত লগাই ল'ম। লিপষ্টিকৰ কাৰণে চুইছ বিউটি সফ্ট মেট লিপ ক্ৰীম লৈছো 08 satin pink shade। আৰু শেষত মেকআপটো সেট কৰিবলৈ কিছ বিউটি প্ৰাইমাৰ ৱাটাৰ লৈ পেলাই গোটেই মুখত ভালকৈ স্প্ৰে কৰি ল'ম। আৰু এয়া হৈছে মোৰ কমপ্লিট লুক। আশা কৰো আপোনালোকৰ মেকআপ লুকটো ভাল লাগিলে। যদি ভাল লাগে তেন্তে ভিডিওটো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহো আৰু সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালো।